মই সুৰজ আৰু আপোনালোকে চাই আছে যাযাবৰ। আজি আমাৰ নতুন ড্ৰাইভাৰ খালি ষ্টাৰ্ট কৰিব নাজানে গাড়ীখন, মই চলাবহে জানে, ষ্টাৰ্ট কৰিব নাজানে গাড়ীখন, বেক কৰিব নাজানে ন। চাকৰি সূত্ৰে বা অন্য কিবা কাৰণত হলেও ঘৰৰ পৰা বাহিৰত থকা লোকসকলে বিহু বুলি এপাক হলেও ঘৰলৈ আহে বা আহিবলৈ চেষ্টা কৰে, কিন্তু মিউজিচিয়ান বা শিল্পীসকল ঘৰৰ পৰা বাহিৰত যাব লগাত পৰে। মই কিন্তু শিল্পী নহয়, মই শিকিহে আছো। যোৰহাটৰ পৰা একে জাপে আহি বৰুৱা ধাবা পালোহি, যোনখন আছে জখলা বন্ধা পোৱাৰ ঠিক আগত। ইয়াত যিটো মটন গ্ৰেভি পায় নকৈছো আৰু। ফাৰ্ষ্ট টাইম যেতিয়া খাইছিলো মটনে নে পৰ্ক ধৰিবই পৰা নাছিলো। বৰুৱা ধাবাত কমকে একাহি দগৰি খাই আজি আমাৰ গন্তব্য স্থান মংগলদৈ পালোগৈ। গৈ পোৱাৰ পাছতে ল'ৰাকেইটাৰ ভাগৰা চেহেৰাটো দেখি ভালদৰে শুশ্ৰূষা কৰিলে। অলপ দেৰি পাছতে ষ্টেজত গৈ সকলো ফিটিং মানে ইনষ্ট্ৰুমেণ্ট ফিট কৰাত লাগি গ'ল। আজি পাছে আমাৰ ছিংগাৰজনৰ লগত চিনাকি কৰা দিয়া নহ'ল, পাছৰ পৰাই কেতিয়াবা চিনাকি কৰাই দিম, কিন্তু মোৰ দুবাহুত হৈ থকা এই কুম্ভকৰ্ণৰূপী মানুহ দুটাক চিনাকি কৰি দিয়াটো মেণ্ডেটৰী। নীলা চাৰ্ট পিন্ধাটো হৈছে স্পন্দন, এজন ভাল কিবৰ্ডিষ্ট, আৰু নীলা টি চাৰ্ট পিন্ধাটো হৈছে মানস জ্যোতি বৰা, এজন ভাল মুৰলীধৰ।